যথেষ্ট পেৰেণ্টছ ইয়াত আছে, যথেষ্ট গাৰ্জিয়ান আছে। গাৰ্জিয়ানক উদ্দেশ্যি মই কেইটামান প্ৰাসংগিক কথা ইয়াত ক'ম। গাৰ্জেনসকল মোৰ লগত অকণমান কমিউনিকেট কৰিব বিচাৰিছে। মোৰ ল'ৰা ডক্টৰ হওক, মোৰ ল'ৰাই ইঞ্জিনিয়াৰ হওক, মোৰ ছোৱালীজনীয়ে IAS বিষয়া হওক, মোৰ ছোৱালীজনীয়ে APSC বিষয়া হওক। কোনে কোনে বিচাৰিছে অকণমান হাত দাঙকচোন। কোনে কোনে বিচাৰিছে মোৰ ল'ৰা বা ছোৱালীজনী ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব? কোনে কোনে বিচাৰিছে অকণমান হাত দাঙক প্লিজ। ভেৰি গুড। আচ্ছা, কিমান সংখ্যক পেৰেণ্টছে বিচাৰিছে মোৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে ভাল নাগৰিক হৈ গঢ়ি উঠক? কোনে কোনে বিচাৰিছে অকণমান হাত দাঙি দিয়কচোন। ভাল নাগৰিক হৈ গঢ়ি উঠিব লাগে, ভাল নাগৰিক এজন হ'ব লাগে বুলি কোনে কোনে বিচাৰিছে অকণমান হাত দাঙি দিয়ক, আৰু অকণমান হাত দাঙি দিয়ক। ধন্যবাদ। এতিয়া শুনক, পেৰেণ্টিং আমি সদায় বিচাৰোঁ কি নিজৰ সন্তানটি সুখী হওক, সফল হওক। এই কথাটো আমি সদায় বিচাৰোঁ। কিন্তু আমি পেৰেণ্টিং কেনেকৈ কৰিছোঁ, আমি কেনেকুৱা ধৰণৰ অভিভাৱক অভিভাৱিকা হৈ ডক্টৰ ইঞ্জিনিয়াৰৰ কথাটো চিন্তা কৰিছোঁ। পেৰেণ্টিং ষ্টাইলটো হৈছে মূলতঃ 5 প্ৰকাৰৰ। প্ৰথম পেৰেণ্টিং ষ্টাইলটো হৈছে অথৰিটেৰিয়ান পেৰেণ্টছ। অথৰিটেৰিয়ান পেৰেণ্টছ কোনখিনি পেৰেণ্টছ? সেইখিনি পেৰেণ্টছে সদায় নিজক নিজে বছ বুলি ভাবে, কঠোৰ নিয়ম জাপি দিয়ে, সন্তানটিৰ লগত কোনো ধৰণৰ আলোচনা নকৰি কঠোৰ নিয়ম জাপি দিয়ে। তেনেকুৱা পেৰেণ্টছক কোৱা হয় অথৰিটেৰিয়ান পেৰেণ্টছ। দ্বিতীয় প্ৰকাৰ পেৰেণ্টছ হৈছে ট্ৰেডিশ্যনেল পেৰেণ্টছ। ট্ৰেডিশ্যনেল পেৰেণ্টছ কোনখিনি? সেইখিনি পেৰেণ্টছ হৈছে মোৰ মা দেউতাই শিক্ষাদান দিছিল, পঢ়াইছিল, স্কুলত পঠাইছিল, ময়ো আৰু উপায় নাই আৰু তহঁতক আৰু দিছোঁ আৰু স্কুলত গৈ থাকিবি আৰু। সেইটো হৈছে ট্ৰেডিশ্যনেল পেৰেণ্টছ। তৃতীয় প্ৰকাৰটো হৈছে পাৰ্মিচিভ পেৰেণ্টছ। পাৰ্মিচিভ পেৰেণ্টছ কোনখিনি? সকলো কথাতে ল'ৰা ছোৱালীৰ সকলো কথাতে স্বীকৃতি দি দিয়ে। আজি বোলো এটা মোবাইল লাগে, হ'ব দে দি দিম। বোলো এখন মোক বাইক লাগে, হ'ব দি দিম। মানে সদায় সন্তানটিৰ কথাটোত স্বীকৃতি দি দিয়ে। নেক্সট টাইপটো হৈছে চতুৰ্থ, সেইটো হৈছে আনইনভলভড পেৰেণ্টছ নাইবা নেগলেক্টফুল পেৰেণ্টছ। আনইনভলভ পেৰেণ্টছ কোনখিনি? কেতিয়াও ছাত্ৰ ছাত্ৰীৰ লগত বা সন্তানটিৰ লগত যোগাযোগ ৰক্ষা নকৰে। পঢ়িলে পঢ়িবি, স্কুলত গ'লে যাবি, কি কৰ কৰি থাক, মোৰ কাম মই কৰিছোঁ, তোৰ কাম তই কৰি থাক। সেইটো হৈছে নেগলেক্টফুল পেৰেণ্টছ। পঞ্চম প্ৰকাৰটো হৈছে আটাইতকৈ উত্তম পেৰেণ্টছটো হৈছে ডেম'ক্ৰেটিক পেৰেণ্টছ নাইবা ইয়াক আমি অথৰিটেটিভ পেৰেণ্টছ বুলিয়ে ক'ব পাৰোঁ। ডেম'ক্ৰেটিক পেৰেণ্টছটো হৈছে সদায় সন্তানটিৰ লগত আলোচনা কৰি পেলাই প্ৰগ্ৰাম তৈয়াৰ কৰিব, কেনেকৈ প্লেনিং কৰা হ'ব, কেনেকৈ সন্তানটিক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰিব, জীৱনৰ শিক্ষা দিয়া হ'ব, জীৱিকাৰ শিক্ষা দিয়া হ'ব, একাডেমিক টেলেণ্ট কিমান আছে, একুৱাৰ্ড নলেজ সি কিমান গঢ়িব পাৰিছে, গড গিফটেড টেলেণ্টছ তাৰ কিমান আছে, বিদ্যায়তনিক শিক্ষা, সহবিদ্যায়তনিক শিক্ষা, এই গোটেইবিলাক দিশ চাই চিতি পেলাই এটা প্ৰগ্ৰাম, এটা প্লেনিং, এটা গোল শীট তৈয়াৰ কৰিব। আৰু তাত খেলাৰ সময়ো থাকিব, অধ্যয়নৰ সময়ো থাকিব, সাংস্কৃতিক জগতখনৰ লগত জড়িত হোৱাৰ কাৰণেও সময় দিয়া হ'ব। গোটেইবিলাক লৈ পেলাই ডেম'ক্ৰেটিক পেৰেণ্টছ যদি আমি হ'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ সন্তানটি সুখী আৰু বেছিকৈ সফল হ'ব বুলি মই ভাবোঁ। এতিয়া ডেম'ক্ৰেটিক পেৰেণ্টছ হৈ পেলাই আমি ক্ষান্ত হৈ বহি থাকিলে নহ'ব, আৰু 5টা কাম কৰিব লাগিব। সেই 5টা কাম কি? আমি সন্তানটিৰ লগত পাৱাৰ অফ ৱৰ্ডছ, যিটো পাৱাৰ অফ ৱৰ্ডছ মানে নেগেটিভ কথাবিলাক আমি কৈ থাকিব নালাগিব। তোৰ দ্বাৰা এইটো সম্ভৱ নহয়, তই এইটো কৰিব নোৱাৰিবি, তোৰ দ্বাৰা জীৱনত ডিষ্টিংশ্যন নাহিব, তই ইঞ্জিনিয়াৰ হ'ব নোৱাৰ, তই একো হ'ব নোৱাৰ। এনেকুৱা ধৰণৰ নেগেটিভ কথা যদি সদায় কৈ থকা হয়,
তেতিয়াহ'লে সন্তানটিয়ে কিন্তু আগবাঢ়িব নোৱাৰিব। সেইটো হৈছে পাৱাৰ অফ ৱৰ্ডছ। দ্বিতীয়টো হৈছে ষ্টপ কমপ্লেইনিং। আপুনি সদায় সন্তানটি এগেইনষ্টত কমপ্লেইন কৰি নাথাকিব। এইটো তোৰ দ্বাৰা সম্ভৱ নহয়, তই এইটো নোৱাৰিবি, তই এইটো কেনেকৈ কৰিবি, তোৰ সেইখিনি সামৰ্থ্যই নাই, এনেকুৱা ধৰণৰ কমপ্লেইনিং আপুনি কৰি নাথাকিব। তৃতীয় প্ৰকাৰটো হৈছে পাৱাৰ অফ হাগ। সাৱটি ধৰা, যিটো সন্তানক সাৱটি ধৰা। এতিয়া চাওক, মই এটা এক্সাম্পল দিছোঁ। যেতিয়া আপোনাৰ সন্তান এটি জন্ম হৈছিল, সন্তানটি জন্ম হোৱাৰ লগে লগে যেতিয়া 2 মাহ 3 মাহ বয়স হৈছিল, তেতিয়া আপুনি কেনেকৈ কোলাত লৈ পেলাই ডাঙৰ মানুহ হবি, ইঞ্জিনিয়াৰ হবি, ডক্টৰ হবি, কেনেকৈ কিমান মৰম কৰিছিল, হয়নে? কিন্তু সন্তানটি যেতিয়া অকণমান ডাঙৰ হৈ গৈ থাকিল, মানে আপোনাৰ মনৰ পৰা অকণমান দূৰলৈ গুচি গ'ল। আপুনি পাৱাৰ অফ হাগ, যিটো আপুনি তাক যে সাৱটি ধৰিব লাগে, সাৱটি ধৰি পেলাই মটিভেশ্যনেল, প্ৰেৰণামূলক কিছুমান কথা ক'ব লাগে। মিনিংছ অফ লাইফ শুড বি টট। জীৱন কি সেই সম্পৰ্কে শিক্ষা দিব লাগিছিল। তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথাই আপুনি নাপাতিলে, তেনেকুৱা কথা নক'লে, বৰং আপুনি দূৰত্বহে বজাই ৰাখিলে, দূৰত্ব বাঢ়ি গ'ল। আপুনি মনত কৰকচোন, যেতিয়া আপোনাৰ সন্তানটি অংকুৰ শ্ৰেণীত বা প্ৰাক প্ৰাথমিক শ্ৰেণীত পঢ়িছিল, তেতিয়া আপুনি কিমান মৰম কৰিছিল। ওচৰত অহাৰ লগে লগে চুমা খাইছিল, সাৱটি ধৰিছিল, কোলাত লৈছিল। কিন্তু যেতিয়া 9-10 পালে, চুমাটো দূৰৰ কথা, হয়নে? দেউতাই এফালে চাই কথা পাতে, সন্তানটি বেলেগ ফালে চাই কথা পাতে। আৰু কিছুমানটো ইংগিতত কথা হয়, ইংগিত। বোলো মই এতিয়া বজাৰলৈ যাওঁ, ইংগিতত কয়, বুজি পাইছেনে? এই যিটো দূৰত্ব বাঢ়ি যোৱা, এই দূৰত্বটো আপোনালোকে কেতিয়াও নবঢ়াব। সন্তানটি নিজৰ সন্তানটোৰ লগত সদায় সাৱটি ধৰি পেলাই, মৰম কৰি পেলাই, অকণমান মটিভেটেড কৰি পেলাই যদি আপুনি তাক অকণমান শিক্ষা দিয়ে, তেতিয়াহ'লে আপোনাৰ কথা নিশ্চয় শুনিব। পঞ্চম প্ৰকাৰটো হৈছে কানেক্টিভিটি। ষ্ট্ৰং কানেক্টিভিটি তৈয়াৰ কৰিব। সন্তানটিৰ লগত যদি ষ্ট্ৰং কানেক্টিভিটি তৈয়াৰ নকৰে, তেতিয়াহ'লে আপোনাৰ সন্তানটি সুখী নহয়। ষ্ট্ৰং কানেক্টিভিটি যেতিয়া তৈয়াৰ হ'ব, তেতিয়া সন্তানটি গোটেই দিনৰ খবৰটো আপোনাৰ খোৱা টেবুলত যেতিয়া বহিব, খোৱা টেবুলত একেলগে বহাৰ লগে লগে গোটেই তথ্যখিনি আপুনি পাই যাব। দিনটোত চাগে আপুনি বিজি হৈ থাকিব, দিনত সময় দিব নোৱাৰিব, কিন্তু খোৱা টেবুলত যেতিয়া একেলগে বহিব, ষ্ট্ৰং কানেক্টিভিটি যেতিয়া থাকিব, তেতিয়া কিন্তু আপোনাক গোটেই তথ্যখিনি দিনত দি দিব আপোনাক, আৰু আপুনি সেইমতে নেক্সট ডেৰ প্লেনিংটো কৰি গৈ থাকিব। গতিকে চাওক, এনেকৈ যদি আমি 5টা প্ৰকাৰে যদি আমি সন্তানটিৰ লগত অকণমান ইনভলভ হৈ পেলাই, অকণমান জড়িত হৈ পেলাই কামত অগ্ৰসৰ হওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আপোনাৰ সন্তানটি সুখী আৰু সফল হ'ব। এতিয়া ল'ৰা ছোৱালীসকলক মই সুধিছোঁ, ল'ৰা ছোৱালীসকল কোনে ল'ৰা ছোৱালীসকলে ছাপোৰ্ট কৰিবা, যায় কানেক্টিভিটি কৰিবা মোৰ লগত। APJ আব্দুল কালামৰ নাম কোনে শুনিছা? প্লিজ ৰেইজ ইউৰ হেণ্ড। প্লিজ তোমালোকে হাত দাঙা। কোনে শুনিছা APJ আব্দুল কালামৰ নাম? কোনে শুনিছা? ছাত্ৰ ছাত্ৰীসকল, ভেৰি গুড। APJ আব্দুল কালামে কৈছিল, ইউ কেন নট চেঞ্জ ইউৰ ফিউচাৰ, বাট ইউ কেন চেঞ্জ ইউৰ হেবিটছ, এণ্ড চিয়ৰলি ইউৰ হেবিটছ উইল চেঞ্জ ইউৰ ফিউচাৰ। তুমি তোমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰা, কিন্তু তুমি তোমাৰ অভ্যাসবোৰ পৰিৱৰ্তন কৰিব পাৰিবা, আৰু নিশ্চিতভাৱে সেই অভ্যাসবোৰে এদিন তোমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব। সন্তানটিৰ প্ৰতিভা ক'ত আছে, সন্তানটি আচলতে কোনটো কৰ্মত উপযোগী, কোনটো কাম কৰি পেলাই ভাল পায়, সেই কথাটোৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। ফাৰ্ষ্ট হৈছে ল'ৰা ছোৱালীসকলে আইডেণ্টিফাই ইউৰ হিডেন টেলেণ্টছ এণ্ড মেক গুড ইউজ অফ দেম। প্ৰথমে তুমি তোমাৰ প্ৰতিভাটো চিনাক্ত কৰিব লাগিব। তোমাৰ প্ৰতিভা ডক্টৰ হোৱা হ'বও পাৰে, নহ'বও পাৰে। তোমাৰ প্ৰতিভা ইঞ্জিনিয়াৰলৈ হ'বও পাৰে, নহ'বও পাৰে। তোমাৰ প্ৰতিভাটো আচলতে ক'ত আছে, সেই প্ৰতিভা তুমি আইডেণ্টিফাই কৰিব লাগিব। প্ৰতিভা আইডেণ্টিফাই কৰাৰ পিছত তোমাৰ অট'মেটিক এটিটিউডটো চেঞ্জ হ'ব। এটিটিউড চেঞ্জ হোৱাৰ লগে লগে তোমাৰ একশ্যন আৰম্ভ হ'ব। তোমাৰ একশ্যনটো আৰম্ভ হোৱাৰ লগে লগে তুমি ৰিজাল্ট পোৱা আৰম্ভ কৰিবা। এতিয়া গোটেইখিনি কাম কৰাৰ আগতে তুমি ড্ৰিম চাব লাগিব, সপোন চাব লাগিব। APJ আব্দুল কালামে কৈছিল,
A dream is not that while you see when sleeping. It is something that does not let you sleep. সপোন হেতু নহয় যেটো টোপনিত ছোৱা হয় সপোন হৈছে হেতু যেটো পুরাণৰ প্ৰত্যেক খাই আমাক টোপনি আহিব নিদিয়ে এটা ক্ল্যাপিং দিলে ভাল পালো হলতে কোনে এটা ক্ল্যাপিংও দিয়া নাই প্লিজ মহান দার্শনিক স্বামী বিবেকানন্দর নাম কোনে কোনে শুনিছে প্লিজ হাত দাঙা মহান দার্শনিক স্বামী বিবেকানন্দ কোনে কোনে শুনিছে মহান দার্শনিক স্বামী বিবেকানন্দই কৈছিল who is helping you don't forget them who is loving you don't hate them who is trusting you don't cheat them তোমাক ভাল পোৱা ব্যক্তিসকলক তুমি কেতিয়াও ঘিন কৰিব নালাগে তোমাক সহায় কৰা ব্যক্তিসকলক কেতিয়াও তুমি পাহৰিব নালাগে তোমাক বিশ্বাস কৰা ব্যক্তিসকলৰ লগত কেতিয়াও তুমি প্ৰবঞ্চনা কৰিব নালাগে পণ্ডিত জৱাহৰলাল নেহৰুৰ নাম কোনে কোনে শুনিছে প্লিজ হাত দাঙা পণ্ডিত জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচিত প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিল failure comes when we forget our ideals, objectives and principles. জীৱনলৈ তেতিয়াই ব্যৰ্থতা আহে যেতিয়া আমি আমাৰ উদ্দেশ্য নীতি আৰু আদৰ্শবিলাক পাহৰি যাওঁ তেতিয়াই জীৱনলৈ ব্যৰ্থতা আহে নেলসন মেণ্ডেলাৰ নাম কোনে কোনে শুনিছে নেলসন মেণ্ডেলা প্লিজ হাত দাঙা নেলসন মেণ্ডেলা নেলসন মেণ্ডেলাই কৈছিল education is the most powerful weapon which you can change the world শিক্ষা হৈছে এনেকুৱা এটা ডাঙৰ অস্ত্ৰ যিটোৰ জৰিয়তে গোটেই বিশ্বখন পৰিৱৰ্তন কৰি দিব পাৰি বিল গেটছৰ নাম কোনে কোনে শুনিছে পৃথিৱীৰ অন্যতম ধনী ব্যক্তি বিল গেটছ কোনে কোনে শুনিছে বিল গেটছৰ নামটো বিল গেটছে কৈছিল if you born poor it is not your mistake if you die poor it is your mistake যদি তুমি দুখিয়া হৈ জন্মগ্ৰহণ কৰিছা হেতু তোমাৰ ভুল নহয় যদি তুমি দুখিয়া হৈ মৃত্যু হোৱা তেতিয়া হেতু ভুল কৰা হ'ব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সদায় মনত ৰাখিবা 13 মিনিট ধরে কথা বলি winners always search for a solution but losers always search for an excuse action speak louder than words কথাতকৈ কাম বেছি হ'ব লাগিব যদি কথাতকৈ কাম বেছি হয় তেতিয়াহলে জীৱনত নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিবা 14 মিনিট মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ভাষণ শেষ কৰিম মাত্ৰ 2 মিনিট অকণমান ছাত্ৰ ছাত্ৰীসকল থিয় হৈ যাব লাগে থিয় হৈ দিব লাগে ছাত্ৰ ছাত্ৰীসকল থিয় হৈ দিয়া প্লিজ ছাত্ৰ ছাত্ৰীসকল থিয় হোৱা গোটেই ছাত্ৰ ছাত্ৰী থিয় হৈ দিয়া আৰু মোৰ লগে লগে একেলগে জোৰে জোৰে কবা দেই জোৰে জোৰে কবা যিমান জোৰে পাৰি হ'বনে ৰেডি আৰ ইউ গাইজ ৰেডি কেতিয়াও মিছা কথা নকওঁ পিতৃ মাতৃক সদায় শ্ৰদ্ধা কৰিম বেয়া বস্তু নাচাওঁ বেয়া কথা নুশুনো জ্যেষ্ঠজনক সন্মান কৰিম ভেৰি গুড ধন্যবাদ বাহ ডিয়াৰ গাইজ always be positive think positive and grow positive লগতে কামটোৰ প্ৰতি যদি সদায় ইণ্টাৰেষ্টেড আৰু কমিটেড হৈ কাম কৰা তেতিয়াহ'লে জীৱনত নিশ্চিতভাৱে সফলতা আহিব এতিয়া একেলগে বহি মোৰ লগত মাত্ৰ 5টা বাক্য কবা তাৰ পিছতে মই বক্তব্য সমাপ্ত কৰিম একেলগে কবা দেই ছাত্ৰ ছাত্ৰীসকল প্লিজ একেলগে হাতখন এনেকৈ কৰা হাতখন এনেকৈ কৰি দিয়া হাতখন এনেকৈ কৰা হাতখন এনেকৈ কৰি দিয়া I am the best I can do it I am a winner God is always with us today is my day
মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মই এটি ঘোষণা আগবঢ়াইছোঁ। ঘোষণাটি হ'ল কামিং মেট্ৰিক পৰীক্ষাত মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে 85% মাৰ্কছ পায় মানে ডিষ্টিংশ্যন যদি কোনোবাই পায় তেতিয়াহ'লে আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা গোল্ড মেডেল এৱাৰ্ড দিয়া হ'ব। ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীসকলক গোল্ড মেডেল এৱাৰ্ড দিয়া হ'ব। দুজনে পালে 2টা গোল্ড মেডেল, 5জনে পালে 5টা গোল্ড মেডেল, 10জনে পালে 10টা গোল্ড মেডেল দিয়া হ'ব। প্লিজ কোনে কোনে গোল্ড মেডেল পাম বুলি ভাবিছা অকণমান থিয় হোৱা। কোনে কোনে গোল্ড মেডেল পাবা? কোনে কোনে গোল্ড মেডেল পাবা? থিয় হোৱা, থিয় হোৱা। গোল্ড মেডেল লাগে মোক। ইয়েস, গোল্ড মেডেল লাগে। আই ক্যান ডু ইট। কোনে কোনে থিয় হোৱা। গোল্ড মেডেল লাগে মোক। ভেৰি গুড, ধন্যবাদ। বহা। সদৌ শেষত ছানফ্লাৱাৰ একাডেমীৰ পৰা তোমালোকে অধ্যয়ন কৰি ভাল ফলাফল দেখুৱাই এই বিশ্বায়নৰ যুগত বিভিন্ন পৰ্যায়ত, আঞ্চলিক পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, বিভিন্ন ছেক্টৰত, বিভিন্ন দিশত তোমালোকে অগ্ৰণী ভূমিকা পালন কৰিবা বুলি মই আশা ৰাখি মই মোৰ চমু বক্তব্য ভুল ত্ৰুটি মাৰ্জনা বিচাৰি এইখিনিতে সমাপ্ত কৰিছোঁ। জয়টো ছানফ্লাৱাৰ একাডেমী। বহুত বহুত ধন্যবাদ।